বন্ধু বান্ধৱীসকল আপোনালোকৰ খবৰ কেনে ভাল চাগৈ নহয় মোৰো ভাল আজি মোৰ ঘৰৰ কাষতে এখন বিয়া আছে সেই বিয়াখনলৈ ওলাইছো এতিয়া সময় 8:30 বাজি গৈছে বৌভাত আছে বঙালী মানুহৰ বিয়া তো যদি মই পাৰো আপোনালোকক কিছু কিছু দৃশ্যাৱলী দেখুৱাবলৈ যত্ন কৰিম তেতিয়াহ'লে চাই থাকিব মোৰ ভিডিঅ'টো আজি মই ইভিনিঙত মই মোবাইলটো তুলি লৈছো ঠিক আছে বলক আজি মই এনেকৈ ওলাইছো খুব সাধাৰণভাৱে চুইদাৰ এযোৰ পিন্ধি লৈছো এয়া এনেকৈ কাণফুলি চানফুলি লগোৱা নাই আৰু ৰাতি আৰু এতিয়া এয়া চুৱেটাৰটো এটাৰ পিন্ধি লৈছো একো নেদেখে চেণ্টেন নেদেখে কাণফুলি পিন্ধা নাই এনেকৈ চিম্পুলকৈ যাম এয়া মই বিয়া ঘৰ আহি পালোহি এই টিকলাকেইটাক পাইছো তোমালোক আজি ইমান ধুনীয়াকৈ সাজি কাজি আছা যে আজি বৌভাত আছে ন কি নাম তোমাৰ প্ৰণস্মিতা তোমাৰ ইছাৰাই তোমাৰ তুমি আদৰি ছোৱালী ন এনে ইছু এজনী মোৰ সৰুৰ পৰা আমাৰ ঘৰৰ ওচৰতে এই মাজৰ গৰাকী ইছু বুলি মাতো মৰমতে এইগৰাকী ছোৱালী আমাৰ ঘৰৰ ওচৰতে থাকে আৰু এইজনী দৰাৰ বায়েকৰ ছোৱালী আৰু এওঁ মিতিৰৰে ছোৱালী তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব মানে কম্পিটিশন কৰি সোমাবলগীয়া হয় সোমাই লৈ নিজৰ চিট পাব মানে কম্পিটিশন কৰি সোমাবলগীয়া হয় সোমাই লৈ নিজৰ চিট পাব এয়া ওলাই আহিলো আৰু বিয়া ঘৰৰ পৰা কিছু কিছু দেখুৱাবলৈ যত্ন কৰিলো বহুত ভিৰ দাদা এয়া সময় ৰাতি 10টা বাজিছে ঠাণ্ডা পুৰা ঠাণ্ডা নামি আহিছে মই আহি ঘৰ পালোহি বিয়া ঘৰত আপোনালোকক কি দেখুৱালো কি নেদেখুৱালো নাজানো আৰু বহুত ভিৰো হৈছিলে যথেষ্ট ভিৰ মানুহখিনি একদম গোটেইখিনি মানুহ এতিয়াই গৈছে সম্ভৱ ইমান ভিৰ হ'ল দেখুৱাব নোৱাৰিলোঁ কি দেখুৱালো কি নেদেখুৱালো নাজানো আৰু তো আপোনালোকৰ কমেণ্ট আৰু লাইক দিলে মই গম পাম মই কিমান ভাল কৰিছোঁ কিমান বেয়া কৰিছোঁ খুব সৰু এটা ব্লগ হ'ল আজিলৈ তেতিয়াহ'লে মই সামৰণি মাৰিছোঁ মোৰ ভিডিঅ'টো ক্লজিং লৈ ল'ম আজি ইমানতে তেতিয়াহ'লে সুখত থাকিব হাঁহি থাকিব সদায় হাঁহি থাকিব পজিটিভ থাকিব তেতিয়াহ'লে আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে গুড নাইট